আৰু মোৰ দস্ত ভজন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তেতিয়াহ'লে আজি বলক আমি আছোঁ বৰ্তমান চিকাৰীঘাটত, আৰু চিকাৰীঘাটত আমি যাবলৈ ওলাইছোঁ বৰ্তমান। আৰু ইয়াত আছে বৰ্তমান অনন্যা কাশ্যপ, আৰু আমি যিমান নতুন গান এটাৰ শ্বুটিঙৰ বাবে আহিছে তেখেত, আৰু যিমান পাৰোঁ আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। বিহাইণ্ড দ্য চিন দেখাম আজি আপোনালোকক। তেতিয়াহ'লে বলক ভিডিঅ'টো চাই আহিম। গাইজ, ইয়াত বৰ্তমান শ্বুটিং চলি আছে, আৰু আমি এই শ্বুটিং স্থলীত উপস্থিত হৈছোঁহি। আৰু ইয়াত দেখিছে গাইজ, অনন্যা কাশ্যপে শ্বুটিঙৰ বাবে মেকআপ কৰি আছে। ইয়াৰ পাছতেই তেখেতৰ শ্বুটিং আছে। ব'লক তেতিয়াহ'লে গাইজ আমি গানটোৰ গায়ক অৰ্থাৎ গৌৰী শংকৰ দাৰ সৈতে কথা পাতোঁ। আজি আছে আমাৰ ওচৰত দাদা আৰু ছিংগাৰ এই গানটোৰে। বৰ্তমান জনাব এই গানটো কি গান? এটা ৰোমান্টিক ফিলৰ গীত, আকাশৰ জোন বাই জান মইনা কপালত দিনে পিন্ধাই, আকাশৰ জোন বাই জান মইনা কপালত দিনে পিন্ধাই। আৰু গানটো মানে কি গান, আৰু আপোনাৰ হেৰি গানটো কোনে কৰিছে? গানটো মই গাইছোঁ, গানটো জান মইনা বুলি পাব আপোনালোকে। আৰু এই গানটোত ভিডিঅ'ৰ কাৰণে অনন্যা আছে, অনন্যাৰ লগত মই এইবাৰ প্ৰথম অভিনয় কৰিম। আৰু একচুৱেলি মই ছিংগাৰ হিচাপে আগত গীতবিলাকত ওলাই আছিলোঁ, আপোনালোকে প্ৰত্যক্ষ কৰিছে, কিন্তু এইবাৰ মই অকণমান বেলেগ ৰূপত দেখিব মোক ট্ৰাই কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, কিমানখিনি কৰিব পাৰোঁ নাজানো, ট্ৰাই কৰিছোঁ। আৰু ইয়াতে সংগীতৰ কাম মই নিজে কৰিছোঁ, লিখিছোঁ। লগতে গীতটোত মোক সহযোগ কৰিছে লিখাত কিৰণ গগৈ, জোনাক কাশ্যপ, আৰু আছে মোৰ লগত নিবিৰঞ্জন। কোৰিঅ'গ্ৰাফি কৰিছে আমাৰ কামাল ৰাজা, আপোনালোকৰ মৰমৰ ভাইটি, খুব ধুনীয়াকৈ কৰিছে। কেমেৰা কৰিছে বিতুপন। সেয়াই আৰু সেইধৰণে আমি এটা ডাঙৰ ইউনিট লৈ পেলাই গ্ৰুপ আছে, আমি কামখিনি কৰিব লৈছোঁ। অকণমান জমনি কেৰেক্টাৰটো দুলেনে কৰিছে ধুনীয়াকৈ। চাওঁ গীতটো আপোনালোকে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। আৰু যিমানবোৰ আছে বিহাইণ্ড দ্য চিন আমি দেখাই যাম বুলি আপোনালোকক আশা কৰিলোঁ, আৰু সকলোবোৰ আমি দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বলক। মান আছে আমাৰ মাজত, এখেতে কমেডি ৰোল এটা কৰিছে, অকণমান যদি শুনিবলৈ পাওঁ। নমস্কাৰ, মই দুলন। আচলতে এটি সুন্দৰ গীত, আৰু গৌৰী শংকৰ বৰুৱা ককাইদেউৰ, আৰু কোৰিঅ'গ্ৰাফ কৰিছে অতি মৰমৰ কামাল ৰাজা দা, আৰু অনন্যা বা আছে, আৰু মেকআপ কৰিছে আমাৰ নিকন দা। আৰু আচলতে মই চেষ্টা কৰিছোঁ মাত্ৰ যিমানখিনি পাৰিছোঁ। মই অকণমান ছোৱালী জোকাবলৈ যাম, ডাইলগ এটা আপোনালোকক কৈ দিছোঁ। একেবাৰে আজি কাছে দেখোন গোটেই একেবাৰে চালিয়া গৌৰী শংকৰ। কেছটো কি? আহিছে ধন্যবাদ। আৰু এইজনেই হৈছে আমাৰ সম্পূৰ্ণ গীতটোৰ কোৰিঅ'গ্ৰাফি কৰিছে, আৰু এখেতে খুব সুন্দৰভাৱে কোৰিঅ'গ্ৰাফি কৰি দিছে। বৰ্তমান আপোনাৰ নামটো কি? হাই ফ্ৰেণ্ডছ, মই কামাল ৰাজা। আমাৰ যিটো জান মইনা গীত কোৰিঅ'গ্ৰাফি কৰি আছোঁ গৌৰী শংকৰ বৰুৱা। একচুৱেলি গৌৰী শংকৰ বৰুৱাৰ প্ৰায়কেইটা গীত মই কৰিছোঁ কোৰিঅ'গ্ৰাফি, সেইটো হয়তো 5-6 নম্বৰমান হ'ব চাগে, পাহৰি গৈছোঁ। আজি অলপ দিনৰ আগত আমি যিটো দিলকে চাইৰেন কৰিছিলোঁ, খুব বেছি মানে আপোনালোকে আদৰি লৈছিল। আশা কৰিছে জান মইনা গীতটো আপোনালোকে ঠিক সেইদৰে আদৰি ল'ব, জান মইনাৰ দৰে তাতকৈ বেছি মৰম দিব বুলি আমাৰ বিশ্বাস। আজি আমি শ্বুটিং কৰি আছোঁ এইটো আমাৰ ডেৰগাঁৱৰ চিকাৰীঘাটত। খুব সুন্দৰ পৰিৱেশ, খুব ধুনীয়া লোকেশ্যন। ইয়াত আমি শ্বুটিং কৰি আছোঁ। তাত আপোনালোকে দেখা পাব প্ৰায় 50জনমান ব্ৰেক ডান্সাৰ। তাৰপিছত খুব ধুনীয়া এটা কনচেপ্ট লৈ পেলাই আহিছোঁ, কামখিনি কৰিছোঁ। অনন্যা কাশ্যপ আছে মেইন হিৰ'ইনৰ পাৰ্টত, তাৰপিছত আমাৰ গৌৰী শংকৰ বৰুৱা হিৰ' কেৰেক্টাৰটো কৰিছে। আপোনালোক সকলোলৈ আমি গানটো কেতিয়া মানে ৰিলিজ কৰা হ'ব? গানটো আমি ৰিলিজ কৰিম অহা 5-6 তাৰিখৰ ভিতৰত আমি ৰিলিজ কৰিম, আৰু খুব বেছি এসপ্তাহৰ ভিতৰত আমি গান ৰিলিজ কৰিম। আপোনালোকে আদৰি ল'ব। আৰু এই চেগতে মই ধন্যবাদ জনাইছোঁ আমাৰ ইয়াৰ যিকেইজন কেইবাজনো ইয়াৰ ইউটিউবাৰ, আমাৰ ফেচবুক পেজৰ কেইবাজনকো আহি পাইছে আমাৰ ফেচবুক পেজ এডমিন। তেওঁলোকক আমি এই চেগতে আমাৰ প্ৰডাকশ্যনত হৈ পেলাই তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব বুলি আমি আশা ৰাখিছোঁ। থেংক ইউ, জয় অসম।
আজি সকলোবোৰ বিহাইণ্ড দ্য চিন আপোনালোকক দেখাই যাম আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ 5, 6, 7, 5, 6, 7, go! Go! Got it! Rolling? 5, 6, 7, go! আৰু এয়া দেখিছে ড্ৰোন শ্বট লৈ আছে বৰ্তমান Got it! আৰু এইফালেদি অনন্যাবাৰ সম্পূৰ্ণ ড্ৰেছ পিন্ধি ৰেডি হৈছে আৰু শ্বুটিঙৰ বাবে আৰু এইফালেদি অনন্যা বা শ্বুটিঙৰ বাবে কলহ লৈ ৰেডি হৈছে আহি থাকা নেকি দেখা তুমি দেখা নতুন দেখা Got it. Ready? Rolling? Action. Start. মৰমৰ বাগিচাত জন্মলৈ গোলাপ ফুলে হুৱাই আকাশৰ জোনে বাই জন্মলৈ কপালত দিমে পিন্ধাই মৰমৰ বাগিচাত জন্মলৈ গোলাপ ফুলে হুৱাই দেখি কি মৰম লগা এইফালে ৰেডি হৈছে ড্ৰোন শ্বট ল'বলৈ কাৰণে
হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক যিমান পাৰিলোঁ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াত আছে গৌৰী শংকৰ আৰু অনন্যা কশ্যপৰ যি নতুন গানটো আহিছে সকলোৱে আদৰি ল'ব বুলি আমি আশা কৰিলোঁ আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।